हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে সুস্থ আছে মোৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থব তেতিয়াহে মোৰ আহিব লগা সকলোবিলাক ভিডিও নটিফিকেশন আপোনালোকে পাই থাকিব আৰু মোৰ ভিডিওবিলাক চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাবলৈ নেপাহৰিব লাইক কমেন্ট শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ বহুদিন হল ব্লগ দিবই পৰা নাই যেহেতু মই বিহুত ঘৰত গৈছিলো ঘৰত গলে ইটো হিটো কামত বিজি থকা হয় সেই কাৰণে ব্লগ কৰিবলৈ সময়ে নহয় সৰস্বতী পূজা আহি আছে সেই কাৰণে ভাবিলো দুটামান লুক ক্ৰিয়েট কৰো আপোনালোকৰ সহায় হ'ব সৰস্বতী পূজাত এনেও আমি ধুনিয়া ধুনিয়া ড্ৰেছ পিন্ধি ভাল পাওঁ আৰু ষ্টাইল কৰি খুব বেছি ভাল পাওঁ সেই কাৰণে ভাবিলো দুটামান লুক ক্ৰিয়েট কৰো আপোনালোকৰ কাৰণে এটা চাই হয়তো আপোনালোকৰ অকনমান সহায় হ'ব সেই কাৰণে আপোনালোকলৈ আগবঢ়াইছো তেতিয়া হলে বলকচোন চাও বহুতে হয়তো শাড়ী পিন্ধি যাবলৈ বেয়া পায় মেখেলা চাদৰে পিন্ধি যাব বিচাৰে আৰু মেখেলা চাদৰযোৰ অলপ কমফৰ্টু হয় পিন্ধিবলৈ শাড়ীখন অলপ জুটুক পটুক লাগে খোজ কাঢ়িব ভালকৈ নোৱাৰি সেই কাৰণে বহুতে মেখেলা চাদৰে প্ৰিফাৰ কৰে মইও কেইজনমান মেখেলা চাদৰৰ এনেকুৱা এযোৰ মিক্স পাটৰ কাপোৰ পিন্ধিছো যিযোৰ কাপোৰত মই ৰেড কালাৰৰ দহি লগাইছো হোৱাইট গুণা আছিল যদিও মই অলপ বেলেগ ধৰণে কৰিব যত্ন কৰিছো ইয়াতে ৰেড কালাৰৰ দহি লগাইছো আৰু ৰেড কালাৰৰ এটা ব্লাউজ পিন্ধিছো তেতিয়া কাপোৰযোৰৰ ডিজাইনটো অলপ বেলেগ হৈ যায় যদি একে কালাৰৰ ইয়াতে ব্লাউজ পিন্ধা হ'ল হয় কাপোৰযোৰৰ লগত তেতিয়া ইমান বেছি ভাল নালাগিল হেতেন যিহেতু আজিকালি এইবোৰ কাপোৰ একদম কমন হয় সেই কাৰণে মই অলপ বেলেগ কৰিবলৈ ইয়াতে ৰেড কালাৰৰ দহি কৰি ৰেড কালাৰৰ ব্লাউজ পিন্ধিছো আৰু খুব সিম্পলকৈ মেকআপ কৰিছো যেহেতু সৰস্বতী পূজাই হওক বা মন্দিৰ পূজা পাতল এনেকুৱা ধৰণৰ বহুত হেভি মেকআপত ভাল নালাগে আৰু সেকেন্ড কাপোৰযোৰ পিন্ধিছো মই এযোৰ টপছৰ সাইডত মই এনেকুৱা পাৰি কিনিবলৈ পাই দোকানত হেনেকুৱাকৈ লগাই দিছো কাপোৰযোৰ খুব সিম্পল হয় কিন্তু দেখাত বহুত ধুনিয়া ষ্টেণ্ডাৰ্ড লাগে সিম্পল হলে বস্তুটো বহুত ভাল লাগে আৰু বহুতে ভাবে হয়তো টছৰ লগত বা বেলেগ কালাৰৰ ব্লাউজ এটা পিন্ধিলে বা কেনেকুৱা লাগিব এতিয়া মুকে চাওকচোন মই ৰেড কালাৰৰ ব্লাউজটোৱে এই কাপোৰযোৰৰ লগত পিন্ধি দিছো কিন্তু বেলেগ এটা লাগিছে দেখাত এনেকুৱা ধৰণেও আপোনালোকে পিন্ধি যাব পাৰে সৰস্বতী পূজাত এটো ভাবিব নালাগে যে মোৰ ব্লাউজটো সিলোৱা নহল বা ব্লাউজ মিলা নাই কেনেদৰে পিন্ধি যাও যিকোনো এটা ব্লাউজ পিন্ধিলে ভাল লাগে যদি আপুনি কাপোৰযোৰ খুব ধুনিয়াকৈ মেলি অলপ ষ্টাইল কৰি পিন্ধিব জানে তেতিয়া খুব ভাল লাগিব আৰু এটা খুব সিম্পল মেকআপ কৰিছো আৰু এটা অলপ ডাঙৰ ফুট লগাইছো হেয়াই আৰু খুব ডাঙৰ এযোৰ ইয়াৰিংছ পিন্ধিছো দে যেহেতু মই ডিঙিত একো বস্তু পিন্ধা নাই সেই কাৰণে ইয়াৰিংছটো বহুত ডাঙৰ পিন্ধিছো চাদৰৰ পাৰিৰ লগত একেটা কালাৰৰ ইয়াৰিংছ পিন্ধিছো অনেৰি সিম্পল কৈ আপোনালোকে এইবাৰ সৰস্বতী পূজালৈ ওলাই যাব পাৰে এইবাৰ বিহুত যাওঁতে মই সত্ৰলৈ গৈছিলো যে মাজুলী বুৱাৰী হৈও মই আজিলৈকে সত্ৰ দেখাই নাছিলো এখন একেবাৰে দেখা নাই বুলি ক'লে মিছা হ'ব যোৱা বছৰ এখন সত্ৰলৈ গৈছিলো দক্ষিণপাট সত্ৰ আৰু এইবাৰ গৈছিলো আউনিয়াটি সত্ৰলৈ তাৰে দুটামান ক্লিপ আপোনালোকলৈ লৈ আহিছিলো গোটেইবোৰ ভিডিও কৰা নহল কাৰণ সত্ৰলৈ যাওঁতে বহুত বেছি এই মানুহ আহে আৰু ভিডিওবিলাক কৰি থাকিবলৈ ভাল নালাগে যেহেতু কিবা এটা কামত যোৱা হয় সত্ৰলৈ এই কাৰণে অকনমান ভিডিও ক্লিপ আপোনালোকলৈ লৈ আহিছিলো হেকেটাও মই এই ভিডিওটোৰ পাছতে লগাই দিম আপোনালোকে চাব বুলি আশা কৰিলো আমি গৈ আছো আউনিয়াটি সত্ৰলৈ আউনিয়াটি সত্ৰখন আছে মাজুলীৰ কমলাবাৰীত এয়া চাওকচোন আপোনালোকে মাজুলীৰ পৰিবেশ চাৰিওফালে পথাৰ আৰু হেউজিয়া যিমান দূৰলৈ গৈ থাকে কেৱল এনেকুৱাই দেখিব অকল হেউজিয়া আৰু হেউজিয়া খুব বেছি ভাল লাগে মাজুলীখনত থাকি যিকেইদিন থাকো সেইকেইদিনে ভাল লাগে এনেদৰে আমি গৈ আছো আউনিয়াটি সত্ৰলৈ আজি বতৰটো বহুত ডাৱৰীয়া হয় তে কুঁৱলী পৰিছে বহুত বেছি আমি দেৰিকে ওলাই গৈছো তথাপিও বহুত বেছি কুঁৱলী পাইছো এয়া হৈছে আউনিয়াটি সত্ৰৰ
প্ৰথম তোৰণখন, যিখন তোৰণৰ দুয়োফালে দুটা হাতী আৰু ওপৰত এটা জাপিৰে নিৰ্মাণ কৰিছে। খুব ধুনীয়া। ইয়াৰ চাৰিওফালে বজাৰ কিবা কিবি আপোনালোকে ল'ব পাৰে, শৰাই চাকি এনেকুৱা ধৰণৰ। আৰু এইখন হৈছে মূল তোৰণখন। এনেদৰে ইয়াৰ মাজেৰে সোমাই গৈ আমি এনেকুৱা এটা পৰিৱেশ দেখা পাওঁ আউনীআটী সত্ৰখনত। ভাল লাগে গৈ, কিবা এটা মনটো খুব শান্তি লাগে। মানুহ আহে ইয়াতে চাবলৈ, ভাল লাগে বহুত বেছি গৈ, মনটো খুব পবিত্ৰ লাগিল। যিহেতু প্ৰথমবাৰৰ কাৰণে গৈছো, সেইকাৰণে হয়তো বহুত বেছি ভাল লাগিল গৈ। ইয়াৰ পৰিৱেশটো খুব বেছি ধুনীয়া। চাৰিওফালে এনেকুৱা ধৰণেৰে এটা পুখুৰী আছে আৰু ধুনীয়া ধুনীয়াকৈ ফুল কৰি থোৱা আছে। যিহেতু ইয়াতে ভকতসকল থাকে, তেওঁলোকে এনেদৰে চাফ চিকুণ কৰি ধুনীয়াকৈ ফুল গছ, ফুলৰ পুলি এনেদৰে ৰুই ৰাখিছে তেওঁলোকে। ভাল লাগে দেখাত আৰু ভাল লাগিছে, যিহেতু প্ৰথমবাৰ গৈ আছো, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে। আৰু আপোনালোককো দেখাই দিছো মোৰ ভাল লগা, আৰু মই যিখিনি দেখি আছো সেইখিনি আপোনালোকক দেখাই আছো। এনেদৰে গৈ সেইদিনা যিহেতু অলপ দেৰি হৈছিল, সেইকাৰণে বহুত বেছি মানুহ নাছিল, তথাপিও অলপ মানুহ আছিল। এনেদৰে গৈয়ে আপোনালোকে পাব চিধা লাইব্ৰেৰী আছে, ৰাইট চাইডত আছে নামঘৰ আৰু লেফ্ট চাইডে আছে মিউজিয়াম। এই ৰাইট চাইডে হৈছে এয়া মূল নামঘৰটো। যিহেতু মই নামঘৰটোৰ ভিতৰৰ ভাগ ভিডিঅ' কৰা নহ'ল, ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে নাজানো, সেইকাৰণে ভিডিঅ' নকৰিলো। ইয়াতে চাকি জ্বলালো, সেৱা কৰিলো, তাৰ পাছত অলপ গোটেইখন ফুৰিলো। যিহেতু প্ৰথমবাৰ গৈছো, একোৱে দেখা নাই, সেইকাৰণে অলপ চালো কেনেকুৱা ধৰণৰ। এয়া হৈছে মূল নামঘৰটোৰ বেক চাইড ভাগ। আৰু এই চিধা ইয়াত এই ঘৰটোতেই থাকে সত্ৰাধিকাৰ। এনেদৰে চাফ চিকুণ কৰি ৰাখে, যিহেতু ভকতসকল ইয়াত থাকে, তেওঁলোকে ধুনীয়াকৈ চাফা চিকুণ কৰি ৰাখে সত্ৰখন। সত্ৰখনকে তেওঁলোকে নিজা ঘৰ নিচিনাকৈয়ে ভাবি লয়। সেয়াই, এনেদৰে অকণমান ঘূৰিলো, ফটো উঠিলো, ভাল লাগিলে গৈ। মাজুলীৰ সত্ৰ বুলি ক'লেতো ক'বই নালাগে, গোটেই পৃথিৱীয়ে চিনি পায়। আৰু আউনীআটী সত্ৰখনো ঠিক তেনেকুৱাই, সকলোৱে চিনি পায় মাজুলীৰ কমলাবাৰী আউনীআটী সত্ৰ। আৰু এইটো হৈছে সত্ৰখনৰ লাই খুঁটা স্থাপন কৰা প্ৰথম খুঁটাটো। এই খুঁটাটো হৈছে পাহাৰী তুলসীৰ খুঁটা। এটা কথা ভাবকচোন, আগত তুলসী বুলি ক'লে আমিতো সদায় সৰু গছ এজোপাই বুজো ন, কিন্তু পাহাৰী তুলসীৰ খুঁটাও যে ইমান ডাঙৰ হ'ব পাৰে, আচৰিত। এইটো এতিয়া দৰ্শকৰ কাৰণে এনেদৰে সংগ্ৰহ কৰি থৈ দিছে, ধুনীয়াকৈ থৈছে। ইয়াত কোনো ধৰণৰ এইফালেৰে ভকতসকল থকা ঠাইখিনিলৈ গৈ থাকে। ভকতসকল বাস কৰা ঘৰকেইটাক হাতী বুলি কয়। পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী আৰু দক্ষিণ হাতী, চাৰিওফালে 4টা হাতী আছে। হাতী মানে ভকতসকল থকা ঘৰ। তেওঁলোকে তাতেই থাকে, হোষ্টেল হিচাপে থাকে নিজাববীয়াকৈ। বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহি তেওঁলোকে ইয়াতে থাকে। একদম সৰুৰ পৰা 6-7 বছৰৰ পৰা বহুত 80-90 বছৰ বয়সলৈকে হয়তো থাকে ইয়াতে। ইমান নাজানো কিমান বয়সলৈকে থাকে, কিন্তু আমি ইয়াতে বহুত সৰু সৰু ল'ৰাও দেখিছো, 6-7 বছৰীয়া ল'ৰা। তেওঁলোকে ইয়াতে ধুতি চুৰিয়া পিন্ধি থাকে। এয়া দেখিছেনে, এনেকুৱা ধৰণেৰে তেওঁলোকে এনেকুৱাবোৰ ৰুমতে তেওঁলোকে থাকে, এটা ৰুমত তেওঁলোকে থাকে। ধুনীয়াকৈ ৰাখিছে, চাওকচোন। ইমান ডাঙৰ ডাঙৰ, এটা হাতীত নাই বুলি 40-50টা চাগে ৰুম আছে। প্ৰত্যেকটো ৰুমত এখন চাইনবোৰ্ড থাকে। সেই চাইনবোৰ্ডৰ হিচাপত তেওঁলোকে থাকে যে এইটো যোৰহাটৰ হয়, এয়া ধেমাজিৰ হয়, এয়া শিৱসাগৰৰ হয়, এনেকুৱা ধৰণেৰে। আৰু এনেকুৱা
একেই 4টা ঘৰ আছে, 4টা হোষ্টেল আছে। সেই 4টাক পূব হাতী নামকৰণ কৰি থৈছে। পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী আৰু দক্ষিণ হাতী। মই এইবাৰেই প্ৰথম শুনিছো তেওঁলোকে বাস কৰা যে ঘৰক হাতী বুলি কয়। হয়তো আগতে মই জানিবলৈ ইচ্ছা কৰা নাছিলো, এইবাৰ প্ৰথম গৈছো কাৰণে সোধাত কৈছে যে এয়া হাতী বুলি কয়। সেয়াই এনেধৰণেৰে অলপ ঘূৰিলো, চালো, ভাল লাগিলে। আউনীআটী সত্ৰখনৰ নাম শুনি আছিলো, আজি নিজে দেখিলো, খুব ধুনীয়া লাগিল গৈ, মনটো বহুত বেছি পবিত্ৰ পবিত্ৰ লাগিল। এনেও এনেকুৱা ঠাইবোৰলৈ গ'লে মনটো খুব পবিত্ৰ লাগি আহে। আৰু যিখিনি পাৰো আপোনালোকক দেখুৱালো। আপোনালোকে হয়তো চাই ভাল পালে, আপোনালোকে মোক কমেন্ট কৰি জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই। যদি ভাল পালে প্লিজ এটা লাইক কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিবচোন মোৰ ভিডিঅ'টো। তেতিয়া আপোনালোকৰ বন্ধুবৰ্গও মোৰ ভিডিঅ'বোৰ দেখা পাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। তেতিয়াহে মই আহিব লগা সকলোবিলাক ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এটা কথা, আমি কিন্তু মিউজিয়ামলৈ গৈছিলো আৰু মিউজিয়ামৰ ভিতৰত কেমেৰা এলাউ নাছিল, সেইকাৰণে মই ভিডিঅ' নকৰিলো। মিউজিয়ামৰ ভিতৰতো বহুত পুৰণা বস্তু সংগ্ৰহ কৰি থৈছে তেওঁলোকে, ভাল লাগিছে দেখি আৰু কিছুমান নতুনকৈ জানিব পাৰিছো। মিউজিয়ামৰ ভিতৰত গ'লেহে গম পাই যে এনেকুৱা ধৰণৰো বস্তু আগৰ দিনত ইউজ হৈছিলে। এনেকৈয়ে তাত আমি অলপ সময় থাকিলো। খুব ভাল লাগে যিহেতু পৰিৱেশটো, অলপ সময় বহিলো আৰু অলপ সময় বহাৰ পাছত গুচি আহিলো। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।